নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতী আছামিজ কিটচেনলৈ। আজি মোৰ ডিছটো হ'ল মানমুনি পাতৰ আঞ্জা মাছৰ লগত। প্ৰথমতে আমি একমুঠি মানমুনি পাত লৈছোঁ। এতিয়া মানমুনিখিনি পিচি ল'ম। এয়া মানমুনিখিনি পিচা হৈ গ'ল। এতিয়া মছলাৰ বাবে জলকীয়া 5টা, জিৰা আধা চামুচ, নহৰু 7টা, আদা এটুকুৰা সৰু সৰুকৈ কাটি ল'ব। এয়া মছলাখিনি পিচা হৈ গৈছে। ইয়াৰ উপৰিও আমাক লাগিব 2টা বইল আলু আৰু নিজৰ অনুযায়ী যিকোনো মাছ। এতিয়া এটা বাটিত মানমুনিখিনি আৰু মছলাখিনি একলগ কৰি ল'ব। তাতে বইল আলু 2টা দি ভালদৰে পিটিকি ল'ব। এতিয়া হালধি আধা চামুচ, নিমখ নিজৰ অনুযায়ী আৰু পানী এগিলাচ দি ভালদৰে মিহলাই ল'ব। এতিয়া মানমুনিখিনি ভালদৰে মিহলি কৰাৰ পিছত কেৰাহীটো গৰম হোৱাৰ পিছত তেল অলপ দি দিব। অলপ সময়ৰ পিছত পাঁচফোৰণ আধা চামুচ আৰু তেজপাত 2টা দি অলপ সময় লৰাই থাকিব। এতিয়া মানমুনিৰ মিশ্ৰণখিনি ঢালি দিব। এতিয়া অলপ সময় লৰাই দি উতলিবলৈ থৈ দিব। উতলাৰ পিছত মাছখিনি দি দিব। অলপ সময় পিছতে মানমুনিৰ আঞ্জা তৈয়াৰ হৈ গ'ল।